আহিলে অকল খানাই নহয়, ধুনীয়া ধুনীয়া ছোৱালীও দেখা পাব। খানাৰ লগতে ধুনীয়া ধুনীয়া ছোৱালী কিমান ধুনীয়া। এইটো 50 হয় আৰু ঢেৰ আছে বেকাৰী শেষে হৈ গ'ল। খানাৰ লগত কমপ্লিমেণ্টৰি নহয় বাৰু। ধুনীয়া ধুনীয়া ৱাইফবোৰ এটা ৰাখি থৈ দিছে আৰু খানা পুৰা হাই ফাই বিক্ৰী হৈ আছে। এইটো এটা ধুনীয়া বিজনেছ প্ৰচেছ। আমি বিয়া পাতো ধুনীয়া ধুনীয়া আহিছে। ইফালে এটা ধুনীয়া চব বিজনেছৰ মানে নতুন ট্ৰেণ্ডিং আৰু লণ্ডন গাৰ্ল ৰিটাৰ্ণছ কিন্তু নিশ্চয় নিশ্চয়। ইয়া ল'লা এইবাৰ কি ল'বা? মাৰ্চিডিজ। পাৰ্টি লাগিব কিন্তু পাৰ্টি মেইন। হেলমেটটো অলপ ফাটা মোৰ। এতিয়া আমি আলু খাম। আৰম্ভ কৰিব পাৰোঁ। ভাল হৈছে বে। খাম দিয়া মানুহ গাড়ী ল'লা ভাল লাগিল। এটা প্ৰশ্ন কৰিবলগীয়া আছিল। আচ্ছা, এই গাড়ীখন যে ল'লা বহুতে কৈ আছে আলুৰ পইচা দি লৈছা, আলু পইচা। এইটো তুমি সঁচা কথা টকাচোন আজি। হয়, মোৰ বিজনেছৰ টকাৰো জড়িত আছে, বিজনেছৰ টকাৰো। আৰু যিহেতু এইজনী সেইজনী কিয়া গাড়ী লৈছে। এইফালে যোৱা। কি খোৱাবা? এইজনীয়ে সেইজনী। আমি স্পাইৰেল পটেটো খাম আজি। খাবি না? এটা বনাচোন। আছোঁ আছোঁ। বহুতে আহি থাকে, আমিও আহিছোঁ আজি। এই গাড়ীৰ পাৰ্টি। অসম তোলপাল লাগি গৈছে, গাড়ী লৈছে। ভাল কৰিছে ভাল কৰিছে। পাৰ্টিটো কেতিয়া পাম? কেতিয়া? আজি লাগিব ন? আজি আলুৱে পাব। আজি আলু পাব। এতিয়া আমি গাড়ী পাৰ্টি খাব আহিছোঁ, কিন্তু গাড়ী পাৰ্টি আলু খুৱাব বোলে। এটা মানুহ গাড়ী ল'লা ভাল লাগিল। এটা প্ৰশ্ন কৰিবলগীয়া আছিল। আচ্ছা, এই গাড়ীখন যে ল'লা বহুতে কৈ আছে আলুৰ পইচা দি লৈছা, আলু পইচা। এইটো তুমি সঁচা কথা টকাচোন আজি। হয়, মোৰ বিজনেছৰ টকাৰো জড়িত আছে, বিজনেছৰ টকাৰো। আৰু যিহেতু মই 5 বছৰ আগৰ পৰাই মই যিখিনি ষ্ট্ৰাগল কৰিছোঁ, মই তেতিয়াৰ পৰাই এটা মানে এক্সট্ৰাকৈ মই মানে বেছি পইচা নহয়, মই অলপকৈ জমাই আহিছিলোঁ। আৰু সেইটো মোৰ মানে সৰুৰ পৰা এনেকুৱা মানে এইটো এটা হেৰি আছিলে মোৰ। মই 1 টকাকো জমোৱা মানে এতিয়া মোৰ ঘৰলৈ যদি যায়, মই এটা টেকেলি আছে, এটা টেকেলিত মই 100 টকা এটা ডেইলি ৰাখোঁ। আৰু এটা টেকেলি আছে গোল, তাত কইনছবিলাক ৰাখোঁ। মই সেই তেনেকুৱাকৈ আগৰ পৰাই মই তেনেকুৱাকৈ এটা পুঁজিও ৰাখিছিলোঁ। আৰু তেনেকুৱাকৈও মই সেইখিনিৰ পৰা বহুতখিনি তেনেকুৱাকৈ গোট খাই ভাল লাগিছে তুমি গাড়ী লোৱাৰ কাৰণে। মই চাইছোঁ মানে বহুতে মানে নানান ধৰণৰ বক্তব্য দি আছে। মানে আলু দি আলুৰ পাৱাৰ চাহ কিবা কিবি এনেকুৱা। একচুৱেলি জ্বলিব নালাগে। একচুৱেলি আমাৰ অসমীয়া ল'ৰা এইখিনি কৰিছে, ভাল লাগিছে। সেইটোৱে মানে কি একচুৱেলি আমি এতিয়া কৰিছোঁ, আমি কিবা এটা কৰিছোঁ, আমাক দেখি যাতে আৰু মানা কৰা নাই। তুমিও আহা, তেওঁ আহক, তেওঁ আমাৰ নিচিনাকৈ এখন গাড়ী লওক, আমিও বিচাৰোঁ সেইটো। আমাৰ যে মানে ইয়াতে স্পাইৰেল পটেটোৱে আছে সেইটো কথা নহয়, বেলেগ কিবাও দিব পাৰে, হয়নে নহয়? তেনেকুৱা টাইপ কিমান বিজনেছ আছে কৰিবলগীয়া হ'লে। আজি ইহঁতে আহিছে, ইহঁতক লৈ আমি প্ৰাউড কৰিব লাগে। কিন্তু মানুহটো ওলোটাটো হয়। আৰু কোনে কৰে জানানে সেইবোৰ? যোনে তাৰমানে ঘৰত বহি থাকে, একো কাম বন নাই, বেলেগৰ হোৱা দেখিব নোৱাৰে, জেলেছ ফিল কৰে, সেইবোৰেহে এইবোৰ কথা কয়, হয়নে নহয়? ইহঁতে কৰিছে, ভাল লাগিছে, সেইটো প্ৰাউড কৰিব লাগে ন, যে যিয়ে নহওক কিবা এটা কৰি কেনে কিবা এটা কৰিছে, হয়নে নহয়? সেইটো বহুত ভাল লাগিছে। কিন্তু এইটো ট্ৰল কৰাৰ কথা নহয়। বহুতে কিবা কিবি নানান ধৰণৰ কণ্ট্ৰভাৰ্চি লৈ আছে, কিয় কৰিব লাগে? কাকোতো মানা কৰা নাই ন বিজনেছৰ ক্ষেত্ৰত। সিহঁতে অসমীয়া ল'ৰা হৈ কিনে বা ছোৱালী হৈ কিনে তেনেকৈ ওলাই আহিছে, এইটো ভাল লাগিছে। চবেই সেনেকৈ ওলাই আহা, হয়নে নহয়? এনেইতো মামা কৈ আছে যে আমাৰ অসমীয়া ল'ৰা ছোৱালী ওলাই আহে, হয়নে নহয়? তো সেইটো কৰিব লাগিব। আৰু যিমানখিনিকতো পাৰে চৰকাৰেতো চাকৰি দিছে, আৰু যিখিনি নাই পোৱা তেওঁলোক এনেই বহি থকাতকৈ, চাকৰি কৰি থকাতকৈ, আমিতো এতিয়া চাকৰি নোপোৱাকৈ আমিচোন ইমান ধুনীয়াকৈ সুখত আছোঁ। আচ্ছা, আমাৰ আৰু এটা প্ৰশ্ন আছে। প্ৰশ্নটো হ'ল কি, তোমাৰ গাড়ীখনত অকল আলুৰ পইচা আছে, আলু বুলি কৈ আছোঁ দেই, যিহেতু চবেই আলু বুলি কৈ আছোঁ,
অকল আলুৰ পইচা আছে না বা তোমাৰ ছেভিংছ আছিল বা বা ইউটিউবৰ আছে না কেনেকুৱা পইচা মানে অলপ জনালে ভাল আছিল। অকল আলুৰ পইচা কেতিয়াও হ'ব নোৱাৰে, অকল আলুৰ পইচা দি গাড়ীখন হয়, তাৰো পইচা মোৰ সোমাইছে। তাৰমানে মই প্ৰশ্নটো সেইকাৰণে সুধিছোঁ কাৰণ বহুতে কৈছে আলুৰ পাৱাৰ চাওক আৰু কিছুমানে এনেকৈ কৈ আছে 1 টকাৰ আলু এটা 50 টকাত বিক্ৰী কৰি এনেকৈ লুটি আছে কিবা ধৰণৰ নানা ধৰণৰ কিছুমানে কৈ আছে হা। সেইটো হিচাপত চাব গ'লেচোন খৰচটোতো মানুহে নাচায় হা, তেল আছে, কিমান ময় মছলা আছে, আৰু কিমান ক্ষতি, 2জন মানুহ ক্ষতি আছে হা, কিমান টেক্স GMC-কো দিব লাগে হয়নে নহয়। তো গোটেইখিনি যিমান নিবা গোটেইখিনি আছে অলৰেডি, ৰুমৰ ভাড়া মানে ইয়াতে নাই মানে থকা ৰুমৰ ভাড়া, খোৱা লোৱা সেইবোৰতো নাচায়। বা 2জন যদি আপুনি তুমি কাৰিকৰো ৰাখা তেতিয়াহ'লে সেই 2জন কাৰিকৰক মিনিমাম আজিৰ তাৰিখত, কাৰণ মোৰো ৰেষ্টুৰেণ্ট আছে ন, মই জানো এটা কাৰিকৰক মিনিমাম 18,000 টকা চেলাৰি দিব লাগে। তো 2টা কাৰিকৰক কিমান দিব লাগিব, সেই হিচাপে কাৰিকৰৰ মানে কি নলোৱাকৈ নিজে কৰি আছে, সেইটো হিচাপ কৰিবলৈ বহুত হৈছে তেতিয়াহ'লে সেনেকুৱা আৰু সেইখিনিও চাব লাগিব। মেইনলি কষ্টখিনি, সেই ইমান গৰমত, এতিয়াতো লাহে লাহে অকণমান ঠাণ্ডা পৰিছে, এই গৰমত 3খন কেৰাহীৰ মাজত চলাৰ মাজত সেই কষ্টটো এতিয়া মানে এনেকুৱা লাগে মানে এচি ৰুমত সোমালে মানে ঠাণ্ডাত কঁপি থাকোঁ মানে এনেকুৱা হৈ যায়। মানে এনেই আমি নৰ্মেলকৈ ওলাই আহিলে কাৰণ জুইৰ মাজত আৱৰি থাকোঁ, নৰ্মেলকৈ ওলাই আহিলে যে আমি এচি মাজতে আছোঁ এনেকুৱা ফিল হয়। কাৰণ এইটো এনি টাইম তেলৰ গৰমটো বহুত ডেঞ্জাৰ গৰম, গম পাওঁ বাৰু। বহুত কষ্ট কৰিছে, ভাল লাগিছে, ষ্ট্ৰাগল কৰিছে। আৰু কাৰোবাৰ মন আছে ওলাই আহক, এনেকৈ ফেচবুকতে হওক বা ক'ৰবাত ছ'চিয়েল মিডিয়াত এনেকৈ ট্ৰল কৰিব নালাগে, নাপায়। আমাৰ অসমীয়া মানুহৰ এইটোৱে বেয়া লক্ষণ, কোনোবা এটা কিবা কৰিলে জ্বলি কিনে উল্টা পাল্টা কিবা কিবি বনাই থাকে, কথা। সেইটো কাৰণে বেলেগে চান্স পায়। যে নহওক ভাল লাগিছে, মই আহিছিলোঁ আপোনালোকে গমে পাইছে, আৰু ভাইটিক লগ পাইছোঁ, ভাল লাগিছে। আৰু তাইকটো দেখালোঁ অলৰেডি। তো এইখিনিয়ে আৰু প্ৰাউড কৰোঁ। এইবাৰ কিয়া লৈছে, আগলৈকে আৰু কিবা বেলেগ লওক হা, BMW লওক, মাৰ্চিডিজ লওক, অডি লওক, ঘৰ বনাওক, মাটি কিনক, ফ্লেট বনাওক, হয়নে নহয়। এতিয়া আশীৰ্বাদ কৰিব। সৰু ল'ৰা যিমান বিয়া পাতিলে ডাঙৰ নহয়তো, সৰু ল'ৰা বয়সত আমাৰ কৰি বহুত এতিয়া নহওক। আমি এতিয়া স্পাইৰেল পটেটো খাম, বনাব দিছোঁ মনীষা। এতিয়া হৈছেনে নাই আমি খবৰ ল'ম আহা। এতিয়া আমি আলু খাম, মনীষা আমাৰ কাৰণে আলু বনাই আছে, সেইখিনিয়ে মেইন। বনোৱা কিয়া ল'লা, এইবাৰ কি ল'বা? মাৰ্চিডিজ। পাৰ্টি লাগিব কিন্তু, পাৰ্টি মেইন। গাড়ী ক'ত ৰাখিছে? গাড়ীখন দেখাব পাৰিলে ভাল আছিলে। আমি এতিয়া আলু খাম। এয়া লগত আছে আমাৰ ছিংগাৰ শফিক ৰাজা ভাই, স্পাইৰেল পটেটো। এতিয়া খাই দিওঁ আমি। এতিয়া আমি আলু খাম। আৰম্ভ কৰিব কৰোঁ। ভাল হৈছে বে, খাম চিজ দিয়া ষ্টাৰ্টিং ইফালে নে সিফালে? এই আৰম্ভ কৰি দিওঁ ভাল। টেষ্ট হৈছে, মজা মজা। আলু খালোঁ, ভাল লাগিল। এতিয়া আমি গৈ থাকোঁ, আমি ক'ৰবাত ফুৰিব যাম। আমাৰ এজন গায়ক ছিংগাৰ শফিক ৰাজা ভাল গান গায়, বহুত আগতে গান গোৱা ল'ৰা, এতিয়াও গায়, কিন্তু মানে অসমৰ সময়ৰ অভাৱত মানে ডিউটিও আছে না, সেইকাৰণে কৰে, সেইকাৰণে মানে অলপ টাইমটো দিব পাৰে। খাই ভাল লাগে। গাড়ী ৰাখিছোঁ ৰ'বা, এইবাৰ সন্ধিয়া ল'ম বুলি ভাবি আছোঁ। মানে চা গৈ থাকোঁ আমি। মানস ক'ত গ'ল? দিয়া, গাড়ী পাৰ্টিটো পেইণ্টিং থাকিল, মনত ৰাখিবা। অঁ ভাই আহোঁ দিয়া, ব'ল। এইজনী মেইন। ইয়াতে বহুত কিবা কিবি ভেৰাইটিজ আইটেম পায়, ম'ম' পাব। সেইটো মানে ইয়াতে দীঘলী পুখুৰীত আহিলে অকল খানাই নহয়, ধুনীয়া ধুনীয়া ছোৱালীও দেখা পাব। খানাৰ লগতে ধুনীয়া ধুনীয়া ছোৱালী। এইবোৰ কি কি বনাইছে বা? ফিংগাৰ চিপছ কিমান ধুনীয়া, এইটো 50 হয় আৰু ঢেৰ আছে বেকাৰী শেষে হৈ গ'ল। খানাৰ লগত কমপ্লিমেণ্টৰী নহয় বাৰু। এইটো আপোনাৰ ড্ৰাই বেম্বু শ্বুটটো হয়। গৈ দিওঁ হা, আহিম বাৰু নেক্সট টাইম খাবৰ কাৰণে। অঁ ইফালে আছে আমাৰ ভাই। অঁ চৰি
সেইফালে চাওক ধুনীয়া ধুনীয়া এইটো কি ৱাইফ নেকি এই চাওক ধুনীয়া ধুনীয়া ৱাইফবোৰ এটা ৰাখি থৈ দিছে আৰু খানা পুৰা হাই ফাই বিক্ৰী হৈ আছে এটাই নেকি এইটো এটা ধুনীয়া বিজনেছ প্ৰচেছ আমি বিয়া পাতো ধুনীয়া ধুনীয়া এই চাই ইফালে এটা ধুনীয়া সব বিজনেছৰ মানে নতুন ট্ৰেণ্ডিং আৰু লণ্ডন গাৰ্ল ৰিটাৰ্ণছ কিন্তু নিশ্চয় নিশ্চয় ৰখি আছো অলপ জল্দি কৰিব দেখিছা এইজনী কিমান ধুনীয়া সব ধুনীয়া ধুনীয়া ইফালে এজনী আছে এইজনী ধুনীয়া এতিয়া দীঘলী পুখুৰী পাৰত আহিলে ছিংগেল আহিব আৰু চাই তাক মজা লাগে বহুত কথা আছে দে কোৱা নহয় কি ক'ম কাম পোৱা নাই কাম পোৱা নাই কি কাম কৰা তুমি মোৰ ঘৰত তাৰমানে কৈছিলোঁ হৈ যাব বাৰু মোৰ ৰেষ্টুৰেণ্টলৈকে আহিবা নহয় মই চিনিয়ে নাপাওঁ এই জীৱনে চেষ্টা কৰি দিলা সঁচা চিনি পালিতো মই গেলো হয় আচ্ছা তুমি খ্ৰীষ্টান বস্তিলৈকে যাবা খ্ৰীষ্টান বস্তিটো চিনি পোৱা জিএছ ৰোড এনেকৈ ভালকৈ চিনি নাপাওঁ দোকান খোলা আছে মানে এনেকৈ ভালকৈ চিনি নাপাওঁ এজনী এই দোকান বন্ধ কৰিব এতিয়া পুৰা একদম হ'ব বাৰু মই তুমি খ্ৰীষ্টান বস্তিলৈকে যাবা মই চিনিয়ে নাপাওঁ ভালকৈ দাদা জিএছ ৰোড যেন ভিডিঅ'ত দেখা পাইছোঁ সেয়ে জীৱন চেঞ্জ কৰি দিলা কচমছে মোৰ মোবাইল দুটা হৰেছি মাত্ৰ এমন কম তাকেতো মানে মোৰ মা নিজে চিনি নাপায় হ'ব দিয়া মই তোমাক নেক্সট টাইম আহি কেনে লৈ যাম ইয়াতে থাকা না তুমি ইয়াতে থাকা না কি কাম জানা তুমি নাই কাৰিকৰ নালাগে বাৰু কাৰিকৰ আছে বাচন ধুলেও কথা নাই সেইটোতে দিব লাগিব আৰু তোমাক বেলেগ আৰু আপোনাৰ কিবা কিবা নিচাযুক্ত বস্তু খোৱা নেকি খালে নহ'ব কিন্তু এতিয়া নাখাওঁ এতিয়া পূৰা বাদ দিব লাগিব দিয়া ঠিক আছে আহি পেলাই তোমাক লৈ যাম দিয়া আমি গৈ থাকোঁ দীঘলী পুখুৰীৰ পাৰত আপোনালোকে আহিব ধুনীয়া ধুনীয়া ছোৱালী দেখা পাব খানা পাব নাই ল'ৰাবোৰক চাব কোনো নাহে চব ছোৱালীবোৰকে চাব আহে দোকানৰ সৈতে মানে কমপ্লিমেণ্টাৰী পাব খানাৰ লগে লগে তই গান এটা গাচোন জুবিনদাৰে এটা গান গাই দি ভালকৈ জুবিনদাৰ গান কোনটো গান ভাল পোৱা জুবিনদাৰ কোৱা জুবিনদাৰ যিকোনো গানেই ভাল লাগে তথাপিও ফেভৰেট কোনটো গোটেই ফেভৰেট জুবিনদাৰ এনে এটা বাদ দিলেও ভাল লাগে জুবিনদাৰ হয় নেকি মোৰ ফেভৰেটটো জুবিনদাৰ তোমাৰ ফেভৰেটটো গাই দিয়া প্ৰীতি ধুৱাই নিলে বেছি ওপৰত গাই দিছে গানটো মানে গাড়ীৰ মানে গান গালে কি হ'ব বতাহৰ চাউণ্ডটো বেছি আহি আছে আপোনালোকে গমেই পাইছে দুচকু তুলি চৌপাশে চালো এই মজা ফুলিছে ৰজনী গন্ধা দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা আকাশত দেখো শাৰদী জোনা নামিছে অলকানন্দা আকাশত দেখো শাৰদী জোনা নামিছে অলকানন্দা গীতত ঘূৰে আহি পাহৰা গীতত ঘূৰে আহি জগালে হেলমেটটো অলপ ফাটা মোৰ সুবাসে দিলেহি মোৰে উদাসী মন এইটো মোৰ ফেভৰেট আহি পালোঁ বেলি ভিউ এতিয়া আন্ধাৰ হৈ আছে নহ'লে আপোনালোকক ভিউটো দেখালোঁহে ধুনীয়াকৈ একদম আন্ধাৰ একো দেখা নাপাব ইয়াতে মানে সকলোৱে আড্ডা মাৰে ভাল লাগে কিবা এটা চব ল'ৰা ছোৱালী যিমান আছে এতিয়ালৈকে আছে বহুতে আছে এতিয়া আন্ধাৰ হৈ আছে দেখা নাপায় আপোনালোকে এই ইয়াতে কিছু চাৰি যিমান যি আছে গোটেই মানুহ আছে তাতো আছে এইফালে আড্ডা আছে আমাৰ ই ইয়াতে বহি আছে এইফালে এইবিলাক গাড়ীৰ পৰা ৰাখা আছে গোটেই আছে এইটো ভিউ আছে এইফালে মজা লাগে আৰু তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ তো আজিলৈ বাই বাই